হাই ফ্ৰেণ্ডছ, আজি পুৱাই ভাত বনালোঁ, বন্ধাকবি ভাজিলোঁ। এই খাই লৈ আমি এতিয়া উলিয়াম মোৰ লগৰ বান্ধৱীৰ ঘৰলৈ, অভয়াপুৰী। এয়া আমি ওলাই আহিলোঁ, মাইনা ৰেডি, বাবু ৰেডি, পাপাক ৰেডি, ময়ো ৰেডি। সকলোবোৰ ভালকৈ চাই মেলি তলাটো মাৰিলোঁ। গোটেইখিনি সম্পূৰ্ণকৈ চাব লাগিব, ঘৰখন অকলে এৰি থৈ যাম যিহেতু। গোটেইখিনি চাই মেলি তলা মাৰি আমি ওলাই আহিলোঁ ষ্টেচনলৈ। এয়া পালোঁ আজাৰা ষ্টেচন। আজাৰা ষ্টেচনত আহি দেখিলোঁ টিকেট কাউণ্টাৰ খোলাই নাই, তেতিয়া টিকেট দিয়াই নাই। অলপ ৰৈ দিলোঁ, ইফালে ষ্টেচনটো চালোঁ। ডাঙৰে বেছ, মানে বহুত বেছি ডাঙৰ নহয়, পল্টন বজাৰৰ নিচিনা নহয়, সৰু ষ্টেচন। তাৰপাছত বাপেকে গ'ল, যাই পেলাই টিকেট দিয়া বুলি গম পাই টিকেটটো আমি লৈ ল'লোঁ। অলপ বহিলোঁ আৰু মোটামুটি 10-15 মিনিট বহিলোঁ। আহি গ'ল ট্ৰেইন, আমি উঠিলোঁ ট্ৰেইনত। যাই পেলাই ছিট চালোঁ। বেছি ট্ৰেইনখন ভিৰ নাছিল, ছিট সহজতে পালোঁ আৰু বেছি ভিৰো নাছিল। মানে মোটামুটি এখন ছিটত 2-3টা বা ক'ৰবাত ছিটটোত মানুহো নাই, তেনেকৈ আছিল। আমিও যাই ধুনীয়াকৈ এটা খালী ছিটে পালোঁ, বহি ল'লোঁ। এজন মানুহ বহি আছিল আগৰে পৰা তাত। এনেকৈ উঠিলোঁ, এনেকৈ গৈ আছোঁ এতিয়া। বাবু আৰু মাইনা বিৰাট এক্সাইটেড। বাবু যে ট্ৰেইনত উঠিব বিৰাট ভাল পায়। গৈ আছোঁ, বাহিৰৰ ফালে অকণমান ভিডিঅ' কৰিলোঁ পথাৰবোৰ। আছিল মানুহ বহুত, কিন্তু ছিটটো খালী আছিল চবৰে, 2-এটাকৈ। একদম হেঁচা ঠেলাও নহয়, ভালেই লাগিল আহি। এয়া পথাৰবোৰত ধানবোৰ ৰুই আছে যে ৰোৱনীবোৰে, তাকেও অকণমান ভিডিঅ' কৰি আনিলোঁ। ওচৰতে এটা জালমুড়ি আহিলে, মাইনাই বোলে জালমুড়ি খায়। দিলোঁ তাইক জালমুড়ি, 1 প্লেট ল'লে 20 টকা। এয়া তাই জালমুড়ি খোৱাত ব্যস্ত। আমি আহি পাই গ'লোঁ গোৱালপাৰা। এয়া পঞ্চৰত্ন দলং, উঠি ল'লোঁ পঞ্চৰত্ন দলঙত। ব্ৰহ্মপুত্ৰটো অলপ চাই ভিডিঅ' কৰিলোঁ ব্ৰহ্মপুত্ৰটো। এইখন দলঙত মই মোটামুটি 5-6 বছৰ আগতে এবাৰ আহিছিলোঁ গোৱালপাৰালৈ, তেতিয়া উঠিছিলোঁ। আৰু আজি বহুত দিনৰ মূৰত এয়া আহি পালোঁ আমি অভয়াপুৰী। এয়া পাই গ'লোঁ মোৰ ফ্ৰেণ্ডজনীৰ ঘৰ। তাই মোক দেখি সাৱটি ধৰিলে, মই ধৰিলোঁ। তাৰপিছত আহি ফ্ৰেছ হ'লোঁ, চাহ খোৱা ভিডিঅ'টো কৰিবই পাহৰিলোঁ। এয়া তাৰপাছত লাগি গ'লোঁ ভাত খোৱাত। তাই আধা আধি বনাই থৈ দিছিল, ময়ো অলপ হেল্প কৰি দিলোঁ। এয়া ভিনদেউজন, আমাৰ মিষ্টাৰ, তাইৰ বাবুটো মাইনা, গোটেইকেইটাই ভাত খোৱাত লাগিলোঁ। বহুত কিবা কিবি বনাইছে, পনীৰ, দালি, তৰকাৰী, ভাজি, চালাড, দৈ, কিবাকিবি। তাই বহুতখিনি বনাই থৈছে। শনিবাৰ যে আমি নিৰামিষ খাম বুলি আগতেই তাইক ফোন কৰি থৈছোঁ। তাৰপাছত তাই আৰু মই বহি পেলাই খালোঁ বহুত টাইম কথা পাতি। সেইকাৰণে ভিডিঅ'টো দিয়াটো দেৰি হ'ল আজি আপোনালোকৰ ওচৰলৈ। ভাত খাওঁতে আমাৰ 4টা বাজিল। ভাত খাই উঠিয়ে মই ধামধুম ভিডিঅ' বনোৱাত লাগিলোঁ। বাই বাই।